মা, দুৰ্গা পূজা যে পালেহি নহয়, আমাক পূজাৰ কাপোৰ কিনি দিবলৈ কেতিয়া লৈ যাবা বজাৰলৈ? মা, আমাক কেতিয়া লৈ যাবানো বজাৰলৈ? মা, এইবাৰ কিন্তু আমাক দামী কাপোৰ কিনি দিব লাগিব দেই। আৰু পূজাত এইবাৰ মোক ডাঙৰ বন্দুক এটাও কিনি দিব লাগিব। মোৰ লগত যে ৰক্তিমে কৈছে সি বোলে এইবাৰ বহুত ডাঙৰ বন্দুক এটা কিনিব। মা, মই কিন্তু ৰক্তিমৰ নিচিনা ডাঙৰ বন্দুক এটা কিনিম দেই, কৈ দিছোঁ। চোৱা হিয়া, প্ৰণৱ, লোকৰ লগত কিয় তুলনা কৰিছা? মই কিয় মানা কৰা নাছিলোঁ? লোকৰ লগত তুলনা কৰি কেতিয়াও ক'ব নালাগে মই এইটো ল'ম বা সেইটো ল'ম বুলি। ৰক্তিমহঁতৰ দেউতাকে চৰকাৰী চাকৰি কৰে, গতিকে ৰক্তিমে ডাঙৰ বন্দুক কিনিবলৈ পাৰিবই। সেইবুলি তুমিও তাকে দেখি ডাঙৰ বন্দুক কিনিম বুলি জিদ কৰিলে নহ'ব নহয়। তোমাৰ দেউতা হৈছে এজন খেতিয়ক, তথাপিও বাৰু মই দেউতাক ক'ম, যিমানটো সামৰ্থ্য সিমানটো দামৰ বাৰু তোমাক কিবা এটা কিনি দিম। আৰু তোমালোকক আমি তাহাঁতৰ নিচিনা দামী কাপোৰ দিব নোৱাৰোঁ নহয়। তুমিচোন দেখিছাই দেউতাই কিমান কষ্ট কৰি পইচা উপাৰ্জন কৰে, গতিকে তোমালোকে কেতিয়াও নিজকে লোকৰ লগত তুলনা নকৰিবা, নাপায় নহয়। তাৰ পিছদিনাখনেই হিয়া আৰু প্ৰণৱক মাক দেউতাকে বজাৰলৈ কাপোৰ কিনি দিবলৈ লৈ গ'ল দুৰ্গা পূজাৰ বাবে। প্ৰথমতে তেওঁলোকে বহুকেইখন দোকানত কাপোৰ চালে। কাপোৰটো তেওঁলোকৰ পচন্দ হৈছিল ঠিকেই, কিন্তু বজাৰত যিহে জুই চাই দাম, পচন্দ হোৱা কাপোৰবিলাকত মাক দেউতাকে সিমান দাম দিবলৈ তেওঁলোকৰ সামৰ্থ্য নাছিল। তাৰ পিছতে যেনিবা বিচাৰোঁতে দুয়োটাৰে বাবে দুযোৰ কাপোৰ ল'বলৈ সক্ষম হ'ল। সেই দুযোৰ কাপোৰ কিন্তু হিয়া আৰু প্ৰণৱৰ ইমান পচন্দ হোৱা নাছিল, কিন্তু দেউতাকৰ সামৰ্থ্যই সেই দুযোৰ কাপোৰহে সিহঁতক দিব পাৰিলে। তাৰপিছতে সন্ধিয়া গোটেইকেইটা ঘৰলৈ উভতি আহিল। হিয়া, প্ৰণৱ, ককায়েক আৰু ভনীয়েক। ঘৰখনত কেৱল মানুহ 4জনেই, হিয়া, প্ৰণৱ আৰু মাক দেউতাক। তেওঁলোকৰ দেউতাক হৈছে এজন সাধাৰণ খেতিয়ক। খেতি কৰি কষ্ট কৰি পোৱা পইচা কেইটাৰে যেন তেন ঘৰখন চলাই আছে। তথাপিও পূজা বুলি ল'ৰা ছোৱালী দুটাক নতুন কাপোৰ এযোৰ দিলেগৈ। আনফালে আকৌ ৰক্তিমৰ ঘৰ। ৰক্তিমহঁতৰ ঘৰত ৰক্তিম একমাত্ৰ ল'ৰা। তাৰ দেউতাক এজন চৰকাৰী চাকৰিয়াল, গতিকে ৰক্তিমে যিয়ে লাগে বুলি কয় মাক দেউতাকে তাৰ হাতত সেইটোকে দিয়ে। দেউতা, এইবাৰ কিন্তু মই একেবাৰে ডাঙৰ বন্দুক এটা কিনিম দেই। আৰু কৈ দিছোঁ, মই কিন্তু ব্ৰেণ্ডেড কাপোৰহে কিনিম। অ'কে মাই বেবী, কাইলৈ ওলাবা। মা আৰু তোমাক মই চেণ্ট্ৰেল মললৈ লৈ যাম। তাৰ পৰা যিমানেই ব্ৰেণ্ডেড কাপোৰ, জোতা, চেণ্ডেল যি ল'বলগীয়া আছে দুইটা লৈ ল'বা মুঠতে। এইবাৰ পূজাত মুঠতে যিমান মন যায় সিমান তোমালোকে শ্বপিং কৰিবা। দুৰ্গা পূজা আহিলে যে ইমান ভাল লাগে ন, নতুন নতুন কাপোৰ, চেণ্ডেল, পাৰ্চ এইবিলাকৰ শ্বপিং কৰা, আৰু গোটেইকেইদিন পূজাতে সলাই নিউ ডিজাইনৰ কাপোৰ পিন্ধি যোৱা, ভগৱানৰ আশীষ লোৱা। সঁচাকৈ মনটো ভাল লাগি যায় দেই দুৰ্গা পূজা আহিলে। আমাৰ যে কাপোৰ কেইযোৰ অকণমানো মোৰ পচন্দ হোৱা নাই। পিংকিয়ে যে ইমান ধুনীয়া বোলে ফ্ৰক এটা কিনিছে। মা, ময়ো তেনেকুৱা কিনিম বুলিহে ভাবিছিলোঁ। হিয়া, তুমি আকৌ লোকৰ লগত তুলনা কৰিলা। মই তোমাক কালি কি বুলি কৈছিলোঁ? লোকৰ লগত তুলনা কৰিব নাপায় নহয়। তাহাঁতৰ দেউতাক চাকৰিয়াল, গতিকে কিনিব পাৰিবই। তোমাৰ দেউতা আকৌ এজন সাধাৰণ খেতিয়কহে। তথাপিও দেউতাই জানো কাপোৰ নিদিয়াকৈ আছে? পইচা পাতি হাতত নাই যদিও বেছি, দেউতাই তোমালোক দুয়োটাকে নতুন কাপোৰ এযোৰ দিছেগৈ। সেয়াই বহুত ডাঙৰ কথা হিয়া। মাজনী শুনটো, তোমালোকৰ দেউতাই তোমালোকক এই দুযোৰ কাপোৰ দিবলৈহে সামৰ্থ্য আছে। তোমাৰ বান্ধৱীহঁতৰ নিচিনা দামী কাপোৰ দিব নোৱাৰে তোমালোকৰ দেউতাই। তথাপিতো হিয়া, প্ৰণৱ, মই চেষ্টা কৰিম অহা বছৰ পূজাত যাতে তোমালোকৰ কাৰণে আৰু দামী কাপোৰ লৈ দিব পাৰোঁ। বজাৰত বস্তুৰো যিহে জুই চাই দাম, আমাৰ দৰে দুখীয়া মানুহৰ বজাৰত সোমাবলৈকে ভয় লগা অৱস্থা। পূজা বুলিতো দাম আৰু দুগুণ তিনিগুণ চৰা কৰিছে। হিয়া, প্ৰণৱ, তোমালোকে দেউতাক বেয়া নাপাবা দেই। হ'ব হিয়া আৰু প্ৰণৱ, কাপোৰ কানি চোৱা হ'ল নহয়, যোৱা এতিয়া দুয়োটাই পঢ়া টেবুলত বহাগৈ। মূল্য বৃদ্ধিৰ প্ৰকোপে প্ৰতিঘৰ দুখীয়া শ্ৰেণীৰ মানুহ আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনিৰ ঘৰত এনেকুৱা এখন ছবি এতিয়া পৰিচিত কৰি তুলিছে। ৰক্তিমো পূজাৰ বজাৰ কৰিবলৈ গৈছিল। তাৰ যিটোকে পচন্দ হ'ল তাকেই সি কিনিলে। অকল এটাই নহয়, বহুকেইটা কাপোৰ সি পূজা চাবলৈ বুলি কিনি আনিলে। 4 দিন পূজা চাবৰ বাবে সি 4যোৰ নতুন নতুন কাপোৰ কিনি আনিলে। এয়া এতিয়া ধনী আৰু দুখীয়া শ্ৰেণীখিনিৰ দুখন পৃথক ছবি। তেনেকৈ চাওঁতে পূজাৰ দিন পালেহি। হিয়া আৰু প্ৰণৱ মাক দেউতাকৰ লগত পূজালৈ বুলি গ'ল। প্ৰথমতে দুখনমান পূজাৰ মণ্ডপত সোমাই তাৰ পিছতে পূজাত বহা মেলা লৈ গ'ল। মেলাত ধুনীয়া নানা ৰকম পুতলা বন্দুকৰ দোকান দেখি দুয়োটাৰে চকু থৰ হৈ পৰিল। মাক দেউতাকক ইটো লাগে সিটো লাগে বুলি খাটনি কৰিবলৈ ধৰিলে, কিন্তু মাক দেউতাকৰ এটাই চিন্তা, দোকানত সোমাই বস্তুৰ দাম শুনাৰ লগে লগে তেওঁলোক আচৰিত হৈ পৰে।
তেনেকৈ বহুকেইটা খেলা বস্তুৰ দাম সুধিলে, কিন্তু তাহাঁতৰ দেউতাকৰ ওচৰত ইমানখিনি পইচা নাছিলেই যে তাহাঁতে বিচৰা বস্তুবোৰ কিনি দিব পাৰে। তেনেকৈ একো নিকিনাকৈয়ে পূজাৰ পৰা উভতি আহিল। আনহাতে আকৌ ৰক্তিমো গৈছিল মাক দেউতাকৰ লগত পূজা চাবলৈ বুলি। ৰক্তিমে যিটোকে লাগে কৈছে মাক দেউতাকে সেইটোকে কিনি দিছে। আৰু ভাল লগা বহুখিনি বস্তু সি কিনি পূজাৰ পৰা উভতি আহিল। তাৰ পিছদিনাখন ৰক্তিমে হিয়া আৰু প্ৰণৱৰ আগত আহি ক'লেহি যে আগদিনাখন পূজা চাবলৈ গৈ সি কি কিনিলে। তাৰ কথা শুনি হিয়া আৰু প্ৰণৱ গৈ ঘৰ পালেগৈ আৰু মাক দেউতাকক ক'বলৈ আৰম্ভ কৰিলে। মা দেউতা, ৰক্তিমে যে বহুত ধুনীয়া ধুনীয়া বস্তু কিনি আনিছে। মা, তুমি তুলনা কৰিবলৈ মানা কৰিছিলা। আমি বাৰু ৰক্তিমৰ লগত তুলনা নকৰোঁ, কিন্তু তথাপিও আমাক বাৰু এটা বন্দুক কিনি দিব নোৱাৰানে? আজি কিন্তু সন্ধিয়া পূজা মেলালৈ গ'লে মোক বন্দুক কিনি দিব লাগিব। বাৰু দিয়া প্ৰণৱ, আজি যদি সস্তাতে পাওঁ তেনেহ'লে বাৰু তোমাৰ কাৰণে বন্দুক এটা কিনি আনিম। আৰু হিয়া, সস্তাত যদি ক'ৰবাত পুতলা পাওঁ তোমাৰ কাৰণেও কিনিম, হ'বনে? তাৰপিছতে সন্ধিয়া পুনৰ গোটেই চাৰিওটা পূজালৈ বুলি ওলাই গ'ল। পূজাত সেইদিনাখন বিচাৰি সস্তীয়া বন্দুক এটা আৰু সস্তীয়া পুতলা এজনী যেনিবা হিয়া আৰু প্ৰণৱক মাক দেউতাকে কিনি দিলে। কিন্তু সেইকেইটা বস্তু পাই তাহাঁত ইমান সুখী নহ'ল, কাৰণ ৰক্তিমৰ দৰে ডাঙৰ বন্দুক এটাহে প্ৰণৱে বিচাৰিছিল। কিন্তু এতিয়া মাক দেউতাকৰ পইচাই নাই যেতিয়া কিনো কৰিব, সি সেইটো বন্দুককে কিনিলে। আৰু তাৰপিছতে পূজাত ৰক্তিমহঁতক দেখিলে। ৰক্তিমে মাক দেউতাকৰ লগত দামী হোটেল এখনত সোমাই কিবা আইচক্ৰীম খাই আছিল। তাকে দেখি তাহাঁত দুটায়ো মাক দেউতাকক ক'বলৈ আৰম্ভ কৰিলে যে তাহাঁতেও তেনেকুৱা দামী দুটা আইচক্ৰীম খাব। কিন্তু মাক দেউতাকৰ হাতত আকৌ পইচা নাছিলেই, মাত্ৰ গাড়ী ভাড়াটোহে আছিল ঘৰলৈ উভতি যাবৰ বাবে। সেইটো কাৰণে ফুচলাই মেলি যেনিবা দুয়োটাকে তাৰ পৰা লৈ আহিলে। তাৰপিছতে একেবাৰে শেষত পুনৰ এখন পূজা মণ্ডপলৈ গ'ল আৰু সেই মণ্ডপখনত গোটেইকেইটা দুৰ্গা মাৰ আশীষ ল'বৰ বাবে পূজাৰীজনৰ ওচৰ পালেগৈ আৰু গোটেইকেইটাই দুৰ্গাৰ মাৰ পৰা আশীষ ল'লে। আৰু তেনেকুৱাতে ৰক্তিমতো আহিল। ৰক্তিমেও মাক দেউতাকৰ লগত দুৰ্গা মাৰ আশীষ ল'লে। তাৰপিছতে গোটেইকেইটা ঘৰলৈ উভতি আহিল। মা, দেউতা, ধনী মানুহ আৰু আমাৰ মাজত যে ইমান পাৰ্থক্য ন? ৰক্তিমহঁতে যিটোকে লওঁ বুলি কয় তাকেই ল'ব পাৰে, যিটোকে খাওঁ বুলি কয় তাকেই খাব পাৰে। কিন্তু আমি আকৌ ক'লেও তোমালোকে আমাক ফুচলাই মেলি তাৰ পৰা লৈ আহা। মই ডাঙৰ হ'লে কিন্তু বহুত ধনী মানুহ হ'ম দেউতা, দুখীয়া মানুহ নহওঁ। অঁ সঁচাকৈ, কালি যে বাৰ্বিয়েও কৈছিল তাই বোলে বহুত ডাঙৰ পুতলা এজনী কিনিছে আৰু বহুত ডাঙৰ কোমল কোমল যে ভালুক থাকে টেডি বিয়াৰ নেকি তেনেকুৱাও কিনিছে বোলে। ধনী মানুহবিলাকৰে ভাল ন দাদা? আমিহে কিনো বুলি ক'লেও একো এটা কিনিবকে নোৱাৰোঁ। চোৱা, হিয়া আৰু প্ৰণৱ তেনেকৈ ক'ব নাপায় নহয়। ভগৱানে আমাক যি দিছে সেয়াকে লৈ আমি সন্তুষ্ট হ'ব লাগে। কিছুমান মানুহতো আমাতকৈও দুখীয়া শ্ৰেণীৰো আছে। আজি ফুৰিবলৈ যাওঁতে দেখিছিলানে? কিছুমান মানুহৰ ঘৰ দুৱাৰ নাই, অঘৰী জীৱন যাপন কৰে, কেনেকৈ ৰাস্তাৰ কিনাৰতে বহি আছিল। তেওঁলোকৰতো থাকিবলৈ ঘৰো নাই, কিন্তু ভগৱানৰ আশীৰ্বাদত আমাৰ থাকিবলৈ এটা ঘৰ আছে। আৰু এটা কথা বাৰু তোমালোকে মন কৰিলানে? ৰক্তিমহঁতৰ আৰু আমাৰ মাজত ধনী দুখীয়াক লৈ বহুত পাৰ্থক্য আছে। ৰক্তিমহঁতৰ পূজাৰ বজাৰ আমাতকৈ পৃথক, খোৱা বস্তু আমাতকৈ পৃথক, খেলনা বস্তু আমাতকৈ পৃথক। কিন্তু ভগৱানৰ ওচৰত যেতিয়া আমি আশীষ ল'বলৈ গৈছিলোঁ তেতিয়া ৰক্তিমহঁতৰ আৰু আমাৰ মাজত কিন্তু একো পাৰ্থক্য নাছিল। তেওঁলোকে যেনেকৈ আশীৰ্বাদ লৈছিল আমিও ঠিক তেনেকৈ আশীৰ্বাদ লৈছিলোঁ, একে দুখৰ স্থানৰ পৰা। আচলতে ধনী দুখীয়াৰ মাজৰ পাৰ্থক্য কেৱল সমাজতহে আছে। ভগৱানৰ কাৰণে সকলো সমান, দেখিছানে? সেইটো কাৰণে নিজকে কেতিয়াও ধনী মানুহতকৈ পৃথক বুলি নাভাবিবা। ভগৱানৰ কাৰণে একো পৃথক নহয় যেতিয়া আমিনো পৃথক বুলি ভাবিবলৈ কোন? হিয়া, প্ৰণৱ, সেইকাৰণে সেইবোৰ কথা একো চিন্তাই নকৰিবা। তোমালোকে মাত্ৰ ভালকৈ পঢ়া শুনা কৰি ভাল কৰ্ম কৰি সমাজৰ এজন শ্ৰেষ্ঠ নাগৰিক হ'বলৈ চেষ্টা কৰিবা দেই। হিয়া আৰু প্ৰণৱে যেনিবা মাকৰ কথা কেইটা শুনি সঁচাকৈ বুজি পালে যে ঠিকেইতো, ভগৱানৰ আশীষ লওঁতেতো ৰক্তিম আৰু তাহাঁতৰ মাজত একোৱেই পাৰ্থক্য নাছিল। যদি ভগৱানৰ কাৰণে বা ভগৱানক ভক্তি কৰাতে ধনী দুখীয়া একো পাৰ্থক্য নাথাকে তেনেহ'লে মানুহে এইবোৰ পাৰ্থক্য ৰাখি লাভটো কি? সেইদিনাখনৰ পৰা আৰু তাহাঁত দুয়োটাই কেতিয়াও নিজকে বেলেগৰ লগত ধনী মানুহৰ লগত তুলনাও নকৰা হ'ল আৰু নিজকে ধনী মানুহতকৈ কেতিয়াও পৃথক বুলিও নভবা হ'ল। তেন্তে আমাৰ কাহিনীটো কৰিছে ইয়াতেই শেষ। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলতো আহে। তেন্তে আজিলৈ আহিছোঁ, লগ পাম পুনৰ
নতুন নতুন ভিডিঅ' তেতিয়ালৈকে বাই বাই।